ৱেলকাম বেক টু অৰ্জুন টেক চেনেল। আপোনালোকে চাই আছে অৰ্জুন টেক চেনেলটো আৰু মই কৈ আছোঁ অৰ্জুন দাসে। অতি সুখবৰ অসম পুলিচৰ ৰিটেন এক্সাম ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব 2022 চনত। আৰু আপুনি কি ভাষাত পৰীক্ষা দিব পাৰিব সেই বিষয়ে আজি আলোচনা কৰিম। সৰু এটা আপডেট তো বলক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো অসম পুলিচৰ পৰা অহা এটা নটিফিকেশ্যন, ৰিহাবাৰীৰ পৰা আহিছে গুৱাহাটী। নটিফিকেশ্যনটো আহিছিলে আপোনাৰ 9th November 2021। তেতিয়া কোৱা হৈছে আপোনাৰ পৰীক্ষাৰ লেংগুৱেজটো কি হ'ব। এতিয়া 4টা লেংগুৱেজত আপুনি পৰীক্ষা দিব পাৰিব আৰু আপোনাৰ পৰীক্ষাটো অনুষ্ঠিত কৰিব সেৱাই। ইংৰাজী, অসমীয়া, বড়ো আৰু বেংগলী ভাষাত আপুনি পৰীক্ষা দিব পাৰিব। এতিয়া আহিছোঁ আমি নেক্সট আপডেটটো। DGP আছামৰ পৰা এটা মেছেজ আহিছে। তেতিয়া কোৱা হৈছে আপোনাৰ ABUBৰ পৰীক্ষা হ'ব আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 2022 চনত। যিহেতুকে অলৰেডি আপোনাৰ ৰানিং হৈ গ'ল, তেতিয়া আপোনাৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী 2022 চনত। এতিয়ালৈকে ডেটটো দিয়া নাই, অনাগত দিনত ডেটটো দিলে আপুনি নিশ্চয় গম পাব। আজি এটা সৰু আপডেট আছিলে, আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় ভাল পালে। তো আজিলৈকে থেংক ইউ। জয় অসম।